এতিয়া আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছে? মই এইটো ব্যৱহাৰ কৰি পেলাই এতিয়া বৰ্তমান ভাল পাইছোঁ। ভাল পাইছে ন? নমস্কাৰ, JMS নেটৱৰ্ক চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। আমাৰ এই চেনেলটোত কিছুমান নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ বিষয়ে জনোৱা হয়, লগতে ইয়াক ব্যৱহাৰ কৰি কেনেকুৱা ফলাফল পাইছে তাৰ বিষয়ে দিয়া হয়। যদি এই চেনেলটো আপোনাৰ বাবে উপকাৰী হয় তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমি আপলোড কৰা ভিডিঅ'টোৰ ন'টিফিকেশ্যন আগতে পায়। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালত শাৰীৰিক সমস্যা আছে তেন্তে আপুনি কমেণ্ট কৰি জনাব পাৰে। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব। দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তৰুণ বৰুৱা, আপোনাৰ এড্ৰেছটো? জাপৰি পথাৰ, জাপৰি পথাৰ ন? নাটাৰী গাঁও। হয়। আপোনাৰ কেনেকুৱা প্ৰব্লেম আছিলে? মোৰ পেটৰ অলপমান গণ্ডগোল আছিলে বা পায়খানা অলপ খেলি মেলি আছিলে। হয়। মানে আপোনাৰ গেছৰ প্ৰব্লেমো আছিলে? গেছৰ প্ৰব্লেম আছিলে। হয়। এতিয়া আপুনি কোনটো প্ৰডাক্ট ব্যৱহাৰ কৰিছিলে? মই এইটো ব্যৱহাৰ কৰিছোঁ। এইটো ন? অঁ, আপোনাৰ চিয়ন মিল্ক ইণ্ডিয়া কিবা। এতিয়া আপুনি এই প্ৰডাক্টটো ব্যৱহাৰ কৰি কেনেকুৱা পাইছে? মই এইটো ব্যৱহাৰ কৰি পেলাই এতিয়া বৰ্তমান ভাল পাইছোঁ। ভাল পাইছে ন? মানে আগতকৈ বহুতখিনি ভাল পাইছে? আগতকৈ মই বহুতখিনি ভাল পাইছোঁ। এতিয়া মোৰ সেইবিলাক কোনো গণ্ডগোল নাই। গণ্ডগোল নাই। যদি আপোনাৰ এনেকুৱা প্ৰব্লেম যদি বেলেগৰ হয়, এই বস্তুটো ব্যৱহাৰ কৰিলে ভাল পাবনে? ভাল পাব। মই যেতিয়া ভাল পাইছোঁ, বেলেগজনে কিয় ভাল নাপাম? নিজে ভাল পাব। ঠিক আছে, আপোনাৰ যিখিনি অভিজ্ঞতা আছে আপুনি আমাৰ আগত শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ। ইতিমধ্যে আপুনি এই প্ৰডাক্টটোৰ ফলাফলৰ বিষয়ে গম পালে। যদি আপোনাৰ প্ৰয়োজন হয় তেন্তে আপুনি এই নম্বৰটোত যোগাযোগ কৰিব পাৰে। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি লওক আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। লগতে আপোনাৰ বা আপোনাৰ পৰিয়ালত এনে সমস্যা আছে তেন্তে কমেণ্ট কৰি